নমস্কাৰ, মই জোন আপোনালোক সকলোকে জোন এছ ব্লগৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি যাবলৈ ওলাইছোঁ ঘৰলৈ। আজি ঘৰলৈ যাম আৰু চালকচালে ওলাইছোঁ। এইফালে বেগ ৰেডি আৰু মই আৰু ধুনুমা যাম। কেইদিনমান থাকি আহিম। ধুনুমাক ওলাই দিছোঁ আৰু গৰম লাগিছে মইনাক। আৰু মানে বহুত দিন হ'লে যোৱা নাই, সেই লক্ষ্মী পূজা উপলক্ষে যাই ঘূৰি আহোঁ। লক্ষ্মী পূজা উপলক্ষে যাই ঘূৰি আহোঁ অকণমান। আৰু এনেই দুৰ্গা পূজাটো গ'লে, দুৰ্গা পূজাত ক'তো যোৱা হোৱা নাই আৰু দুৰ্গা পূজাত ক'তো যাব পৰা নাই, কাৰণ যোৱা নাই। ধুনুমা সৰু আছিল আৰু লক্ষ্মী পূজা ঘৰত কৰে, সেইকাৰণে মই ঘৰত যাম। মই নিজে কৰিব নোৱাৰিলোঁ, চাই থাকিম, ভাল লাগে ন ঘৰত থাকিব, সেইকাৰণে পূজা চাব ভাল লাগে, সেইকাৰণে যাম বাৰু। আৰু ধুনুমা এতিয়া শুই আছে, মানুহজনী টিকলাজনী টিকলাজনী শুই আছে। আৰু এতিয়া বেছি 9টা বাজে আৰু 9টা কিমান বা হ'ল, 15মান হ'ল। এতিয়া ওলাইছোঁ, মই যাম, মিষ্টাৰে গৈ থৈ আহিব আমাক আৰু আমি থাকিম কেইদিনমান, ধুনুমা আৰু মই। পিছতে মই ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পাতে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। এফালে ধনুমা, মই আৰু মিষ্টাৰে আছে গাড়ী চলাই, আৰু এফালে চাবলৈ ওলাইছোঁ। আৰু tell me you're no good. I'm brushing away through you, the weight of you, of my shoulders. Done with my cigarette. Oh, all this smoke. মাহীহঁতক চিনি নাপায়, চিনি নাপায়, কান্দি আছে। আহাৰ পৰা যে কান্দন ধুনুমাৰ, কি যে কান্দে ধুনুমাৰ ন। আটা আবু কাকো চিনি নাপায়, মাৰিয়ে চাই আছে। চাহ এই ধুনুমাই এইফালে ফোনে মাৰি চাই আছে, হয়নে? আৰু এইফালে আমি ভিডিঅ' কৰিছোঁ। ধুনুমাৰ টোপনি লাগিছে, টোপনি লাগিছে। তুমি শুবা, টোপনি লাগিছে তোমাৰ? শুই উঠিছে, কাৰো লগত নাথাকে ধুনুমা, মোবাইলটো লাগে এতিয়া। চাইছেনে? মোবাইল লাগে নহয়। এতিয়া এইফালে এতিয়া এইখন মই সৰু ফটো, সেইখন চাই কৰি আছে মোৰ পাপা। এতিয়া সৰু জোনমা বুলি, আৰু সেইখিনি মোৰ পাপা। চাইছেনে? নাখায়, সেইটো খাব নাপায়। পাপা হাই কৰি দিছোঁ, তোমাৰ নামটো কৈ দিয়াচোন। আৰু আমাৰ কাতি বিহু এনেকুৱাই গ'ল। চালকচালৈ বিশেষ একো কৰা নাই, ভিডিঅ' কৰিব পৰা নাই, কাৰণ ধুনুমা কাৰো লগত নাথাকে, কাকো চিনি নাপায় ভালকৈ। সেইকাৰণে ধুনুমা কাৰো লগত নেখেলে, মই লৈ আছিলোঁ, সেইকাৰণে মই কাতি বিহুত ভিডিঅ' বনাব পৰা নাই। আৰু এইফালে মন্দিৰত বাতি দিছে, আৰু সেইফালে আমি ধুনুমাৰ মই এখন ফটো ক্লিক কৰিছোঁ, সেইখন দেখুৱালোঁ আপোনালোকক। ৰাতিপুৱা ধুনুমাই শুই উঠিছে, উঠি কিবা কিবি কৰি আছে। ৰাতিপুৱা খেলিছে মাহীহঁতৰ লগত, মাহীহঁত আহিছে
আৰু এখন এনেকৈ চেল্ফি উঠিছে, সেইখনো দি দিলোঁ চেল্ফিখনত। এতিয়া লক্ষ্মী পূজাৰ প্ৰিপাৰেশ্যন চলি আছে আৰু বাবু নাই। এইফালে গুদুপুৰি বনাই আছে, পূজাৰ কাম চলি আছে। এইফালে আপোনাৰ লাড়ু বনাই আছে। কেইটা লাড়ু বনাইছে চাইছেনে? কিহৰ লাড়ু? চুজিৰ লাড়ু বনাই আছে আৰু আপোনাৰ পূজাৰ বস্তু ৰেডি হৈছে, তুলি থৈছে এইখিনি পূজাৰ বস্তু। আৰু এইফালে কি ফল কাটি আছে, পূজাৰ প্ৰসাদ। আপেল প্ৰিয় আৰু কল আৰু নাই, একো নাই, কল মাত্ৰ দুটাহে। আন্ধাৰত চাৰ্জিং লাইটত প্ৰসাদ কাটি আছে আৰু আমি আন্ধাৰত আছোঁ। এইফালে আমি আন্ধাৰত আছোঁ, ধুমা আৰু নহয়। এইফালে কাৰেণ্ট নাই, মোবাইলত পঢ়াৰ চলি আছে। মোবাইলে পঢ়াৰ আপোনাৰ ফুলৰ মালা গুঠি আছে। কি ফুল আছে? এইফালে এতিয়া ধানৰ গছি আৰু এইফালে খেৰৰ দাৰু। এইফালে আপোনাৰ কিতাপ পঢ়ি আছে, এইফালে পূজা দিছে, লক্ষ্মী পূজা। এইফালে সজাইছে। আমাৰ ঘৰত পঢ়াৰ নাই, এন্ধাৰ, সেইকাৰণে ভালকৈ ভিডিঅ'টো নহ'ল। ভিডিঅ' কৰিব নোৱাৰিম কাৰণ এন্ধাৰ, পোহৰ নাই আমাৰ ঘৰত। আৰু মানে কাৰেণ্ট 3 দিনৰ পৰা বৰষুণ পৰি আছে, সেইকাৰণে চলাৰত চাৰ্জ নাই, চলাৰৰ বেটেৰী, সেইকাৰণে এন্ধাৰ হৈ আছে। আৰু মোবাইলত চাই দিম, মোবাইল আছে মোবাইলত ঘৰত ভিডিঅ' কৰি আছোঁ অকণমান। আৰু পিছত মোবাইল লাগে
ইয়াতে এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ। লক্ষ্মী পূজা এনেকৈ শেষ হৈছে আৰু ধুনুমা কেইদিনমানৰ পৰা বেমাৰ হৈ আছে, মই ভিডিঅ' কৰিব পৰা নাই।